নমস্কাৰ বন্ধুসকল, ইটছ ধ্ৰুৱ ইউটিউব চেনেলত আপোনালোক সকলোকে স্বাগতম জনাইছো। অসম টেট আৰু চিটেটৰ বিশেষ পাঠ্যক্ৰমত আমি আজি আগবঢ়াবলৈ লৈছো পৰিৱেশ অধ্যয়ন, সেই বিষয়টোৰ ৬ষ্ঠতম পাঠ। আজি আমি লৈছো ইউনিট 2ৰ দুটা গুৰুত্বপূৰ্ণ বিষয়, ছইল এণ্ড ফুড, ভূমি আৰু খাদ্য। গতিকে আমি আজি ইয়াৰ বিষয়ে আহিব পৰা সাম্ভাৱ্য প্ৰশ্ন আৰু আগৰ চিটেট বা অন্যান্য ৰাজ্যিক টেট পৰীক্ষাসমূহত অহা কিছুমান প্ৰশ্ন আমি আলোচনা কৰিবলৈ ল'ম। গতিকে বিশেষ পলম নকৰি আমি আগবাঢ়িছো। ছইল টপিকটো যথেষ্ট বহল টপিক। ইয়াত আছে, ছইলত আছে আপোনাৰ ইম্পৰ্টেন্স অফ ছইল, টাইপছ অফ ছইল এণ্ড ছইল ইৰোজন। গতিকে আমি আৰম্ভ কৰিছো। মাটিৰ বিষয়ে তলৰ কোনটো কথা সত্য? অপশ্যন আছে ই পৃথিৱীৰ খোলাটোৰ ওপৰৰ অংশ শিলৰ অৱক্ষয় হৈ সৃষ্টি হয়, উদ্ভিদক পানী আৰু পুষ্টি যোগান ধৰে, আৰু ডি ওপৰৰ সকলো। গতিকে আপোনালোকে নিশ্চয় সকলোৱে জানে যে পৃথিৱীৰ খোলাটোৰ ওপৰৰ অংশক মাটি বুলি কোৱা হয়, আৰু এইটো শিল ভাগি ছিগি গুৰি হৈ সময়ত মাটিৰ সৃষ্টি হয়, আৰু মাটিয়ে হৈছে এনে বস্তু যি উদ্ভিদক পানী আৰু পুষ্টি যোগান ধৰে। গতিকে উত্তৰটো হ'ব ওপৰৰ সকলো, অপশ্যন বি। নেক্সট প্ৰশ্নলৈ আমি আহিছো। অসমত কোনটো প্ৰকাৰৰ মাটি পোৱা যায়? এলুভিয়েল ছইল, আলতীয়া মাটি, এণ্ড ব্লেক ছইল, ক'লা মাটি, ব্লেক ছইল, ক'লা মাটি, এণ্ড ৰেড ছইল, ৰঙা মাটি, এলুভিয়েল ছইল, পলসুৱা মাটি বা আলতীয়া মাটি, এণ্ড ৰেড ছইল, ৰঙা মাটি, আৰু ডেজাৰ্ট ছইল, মৰুভূমি মাটি। গতিকে ইয়াৰ যিটো ডেজাৰ্ট ছইল সেইটো আপোনালোকে ইলিমিনেট কৰিব পাৰে, কাৰণ অসমততো কোনো ধৰণৰ মৰুভূমি নাইকিয়া। এলুভিয়েল ছইল অৰ্থাৎ পলসুৱা মাটিৰ সৃষ্টি হয় নদীৰ পলসৰ ডিপজিট জমা হৈ নদীৰ পলসৰ সৃষ্টি হয়, আৰু ভাৰতৰ বহুত ভাগ প্ৰায় 15 লাখ বৰ্গ কিলোমিটাৰ পলসুৱা মাটিৰে আগুৰি আছে, আৰু ইয়াত খেতি কৰাৰ যথেষ্ট সুবিধা আছে। পলসুৱা মাটি আছে ক'ত ক'ত আছে? পলসুৱা মাটি আছে পশ্চিমবংগ, অসম, গোটেই গাংগাটিক ভেলী, গোটেই গংগা উপত্যকা, হাৰিয়ানা, পাঞ্জাৱ, আৰু ডেল্টা ৰিজন অৰ্থাৎ মোহনা অঞ্চল, তাত পলসুৱা মাটি পোৱা যায়। আৰু ব্লেক ছইল পোৱা যায় ডেক্কান ট্ৰেপ মানে যিটো দক্ষিণাত্য উপত্যকা, তাত পোৱা যায় ব্লেক ছইল। সেইটো বিষয়ে আমি পিছত পঢ়িম। অসমত ঘাইকৈ পোৱা যায়, অসমত ব্ৰহ্মপুত্ৰ উপত্যকাত, ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাত পলসুৱা মাটি পোৱা যায়, আলতীয়া মাটি পোৱা যায়, আৰু ৰেড ছইল পোৱা যায় পাহাৰীয়া অঞ্চলত। গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, ৰেড ছইল। আলতীয়া মাটিৰ বিষয়ে প্ৰশ্ন আহিব পাৰে যে ইয়াত কেনেকুৱা ধৰণৰ খেতিৰ বাবে উপযোগী। গতিকে আপোনালোকে সকলোৱে নিশ্চয় গম পায় যে এইটো ৰাইচ, চাউল, ধান, ঘেঁহু, কুঁহিয়াৰ আদিৰ বাবে এই খেতিটো উপযোগী। ক'ত ক'ত পোৱা যায় সেইটো আহিব পাৰে, পাঞ্জাৱ, হাৰিয়ানা ক'লোৱে, ইউ পি, বিহাৰ, পশ্চিমবংগ, অসম, উৰিষ্যা, আৰু ডেল্টা অঞ্চল, মোহনা অঞ্চলত পোৱা যায়। ইয়াত কি কি খনিজ পদাৰ্থ থাকে? ই হ'ল পটাছ বেছি পৰিমাণে পোৱা যায়, আৰু হিউমাছো বেছি পৰিমাণে পোৱা যায়, কিন্তু ইয়াত ফচফৰাছ আৰু নাইট্ৰজেন পোৱা নাযায়। আৰু ইয়াৰ ৰংটো হ'ল আন্ধাৰ, ডাৰ্ক। গতিকে আমি ৰেড ছইলৰ বিষয়ে অলপ পিছত পঢ়িম। ৰেগুৰ বা ব্লেক ছইল কোনটো খেতিৰ বাবে উত্তম? আমি অলপ আগতে কৈ আহিছো ব্লেক ছইল পোৱা যায় ডেক্কান ট্ৰেপ অৰ্থাৎ দক্ষিণাত্য মালভূমিত পোৱা যায়। আৰু ব্লেক ছইল কোনটো খেতিৰ বাবে উপযোগী হয়? সেইটো হৈছে কপাহ, তাক কটন ছইল বুলিয়ে কোৱা যায়, কপাহৰ মাটি বুলিয়ে কোৱা যায়। ইয়াত হাইয়েষ্ট পৰিমাণে ই হ'ল আইৰণ, চূণশিল, কেলছিয়াম, মেগনেছিয়াম, কাৰ্বনেট আদিত চহকী, কিন্তু ফচফৰাছ, নাইট্ৰজেন আৰু অন্যান্য জৈৱিক বস্তু কম পোৱা যায়। ইয়াক ৰেগুৰ ছইল বুলি কোৱা যায়। আৰু ইয়াত কি কি খেতি হয়? কটন বা কপাহ ভালকে হয়, কিন্তু তাৰ উপৰিও চুগাৰ কেন, কুঁহিয়াৰ, বাদাম, মিলেট, ধান আদিও কিছু পৰিমাণে হোৱা যায়। এইটো ডেক্কান ট্ৰেপ আমি কৈছিলো মহাৰাষ্ট্ৰ, মধ্যপ্ৰদেশৰ অঞ্চল, অন্ধ্ৰপ্ৰদেশৰ অঞ্চল, উত্তৰ কৰ্ণাটক, তামিলনাডু আৰু ৰাজস্থানত ঘাইকৈ পোৱা যায় ডেক্কান ট্ৰেপ, আৰু লগতে এইবিলাক অঞ্চলত পোৱা যায়। নেক্সট আমি প্ৰশ্নলৈ আহিছো। ৰেড ছইল, ৰেড ছইলত অৰ্থাৎ ৰঙা মাটিত কোনটো খনিজ পদাৰ্থ অধিক পৰিমাণে থাকে? অপশ্যন আছে আইৰণ, পটাছ, নাইট্ৰজেন আৰু ফচফৰাছ। ইয়াৰ শুদ্ধটো হৈছে আইৰণ। আপোনালোকে নিশ্চয় গম পায় আইৰণ
অৰ্থাৎ মামৰে ধৰিলে মামৰ ৰংটো কেনেকুৱা হয় ৰঙা ধৰণৰ হয় ঠিক একেদৰে মাটিত যদি আইৰণ সৰহকৈ থাকে তেতিয়া মাটিৰ ৰঙো ৰঙা পৰিমাণ ৰঙা হয় ৰেড সয়েল পোৱা যায় ৰঙা মাটি পোৱা যায় তামিলনাডু সাউথ কৰ্ণাটকা দক্ষিণ কৰ্ণাটক মধ্যপ্ৰদেশৰ অঞ্চল মহাৰাষ্ট্ৰ পশ্চিমবংগ ৰাজস্থানৰ উত্তৰ পূব অংশ আৰু নৰ্থ ইষ্টাৰ্ণ ষ্টেট উত্তৰ পূব অঞ্চল ইয়াত ঘাইকৈ গ্ৰাউণ্ডনাট বাদাম ৰাগি ধপাত ধান আলু আদি খেতি ভাল পৰিমাণে হয় এয়া ৰঙা ৰংটো সৃষ্টি হোৱাৰ কাৰণটো কৈছিলো অপচন এ আইৰণ এতিয়া আহো আমি ভূমি অৱক্ষয় সয়েল ইৰোচনৰ সম্পৰ্কে তলৰ কোনটো ভূমি অৱক্ষয়ৰ প্ৰাকৃতিক কাৰণ অপচন আছে অত্যাধিক খেতি অত্যাধিক চৰণীয়া পশু বনাঞ্চল ধ্বংস আৰু বোৱতী মাটি বা বোৱতী পানী ইয়াৰ খেতি কৰাটো প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ নকৰে খেতি কৰাটো হ'ল মানুহৰ ওপৰত আৰু অত্যাধিক খেতি কৰিলেও ভূমি অৱক্ষয় হয় ভূমিৰ ওপৰৰ তৰফটো ক্ষয় যায় চৰণীয়া পশুৱে কি কয় চৰণীয়া পশুৱে আপোনাৰ ওপৰৰ যিটো উদ্ভিদৰ তৰফ গছৰ তৰফ সেইটো খাই দিয়াৰ লগে লগে মাটিটো কোমল হৈ যায় মুকলি হৈ যায় আৰু বৰষুণ দিলে মাটিটো উপঙি গুচি যায় বনাঞ্চল ধ্বংসয়ো মাটি অৱক্ষয়ত মাটি ইৰোচন তাত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলায় কাৰণ গছৰ শিপাবিলাকে মাটিটো ধৰি ৰাখে খামুচ মাৰি ধৰি ৰাখে আৰু বনাঞ্চল ধ্বংস হলে সেই ধৰি ৰখা শক্তিটো নাইকিয়া হৈ যায় কিন্তু ওপৰৰ তিনিটা হল এইকেইটা হল মানুহে সৃষ্টি কৰা কাৰণ বোৱতী পানী হৈছে সেইটো প্ৰকৃতিৰ সৃষ্টি কৰা কাৰণ অৰ্থাৎ যদি নদী বৈ যায় কোনো এটা অঞ্চলেদি তেতিয়া ভূমি অৱক্ষয় হয় বা বৰষুণৰ পানী গোট খাই যদি নৈ বা বেলেগ দ অঞ্চললৈ যায় তেতিয়াও ভূমি অৱক্ষয় মাটি খহনীয়া মাটিৰ ওপৰৰ তৰফটো উটুৱাই লৈ যায় গতিকে প্ৰাকৃতিক কাৰণ হ'ব অপচন ডি বোৱতী পানী এতিয়া আমি আহিছো ফুড খাদ্য বিষয় প্ৰশ্নলৈ ফুডত আছে টাইপছ অফ ফুড খাদ্যৰ প্ৰকাৰ ফুড ডেফিচিয়েঞ্চি ৰিলেটেড ডিজিজ খাদ্যৰ কিছুমান বস্তু অভাৱ হলে কি বেমাৰ হয় প্ৰথম প্ৰশ্ন লৈছো ভিটামিন হল এনে এবিধ পদাৰ্থ এইটো চিটেট 11 চনত আহি গৈছে যাক কম পৰিমাণে লাগে অভাৱজনিত ৰোগ দূৰ কৰিবলৈ পাচন ক্ৰিয়াৰ গতি বৃদ্ধি কৰি ওজন কমাবলৈ পেশী নিৰ্মাণ কৰিবলৈ আৰু শক্তি প্ৰদান কৰিবলৈ গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আপোনালোকে বহুতে নিশ্চয় জানে অপচন এ অভাৱজনিত ৰোগ দূৰ কৰিবলৈ আৰু কিছুমান বেমাৰ আছে যিবিলাক সাধাৰণতে ভিটামিনৰ অভাৱত সৃষ্টি হয় এইবিলাক আপোনালোকে ক্লাছ 7 তাৰ বিজ্ঞানৰ কিতাপত পাই যাব উত্তৰটো হৈছে অপচন এ নেক্সট প্ৰশ্নলৈ আমি আহিছো তলৰ কোনটো প্ৰটিনৰ উৎস অপচন আছে চাউল মাংস সৰিয়হৰ তেল আৰু চেনি চাউলত পোৱা যায় শ্বেতসাৰ কাৰ্বহাইড্ৰেট সৰিয়হৰ তেলত পোৱা যায় স্নেহ পদাৰ্থ ফেট আৰু চেনিটো পোৱা যায় গ্লুকোজ গতিকে বাকি থাকিল অপচন মাংস প্ৰটিনক অসমীয়াত মাংস সাৰ বুলিয়ে কোৱা যায় গতিকে শুদ্ধটো হৈছে অপচন বি প্ৰটিনৰ উৎস হ'ল মাংস আৰু প্ৰটিন আমাৰ শৰীৰৰ গঠনত ব্যৱহাৰ হয় নতুন সেল নিৰ্মাণত নতুন কোষ নিৰ্মাণত প্ৰটিনৰ ব্যৱহাৰ হয় আমি আহিছো এতিয়া কোৱেশ্চন নং 8 লৈ এটো চিটেট 14 চনত আহিছে এগৰাকী ডাক্তৰে ৰোগীৰ বেমাৰ চাই তেওঁক আমলখি আৰু সেউজীয়া শাক-পাচলি খাবলৈ উপদেশ দিলে ৰোগীজনৰ কি ৰোগ হৈছে জ্বৰ টাইফয়েড মেলেৰিয়া আৰু ৰক্তহীনতা গতিকে এইটো যদি উত্তৰটো কৰিবলৈ হয় আমি জানিব লাগিব যে আমলখি আৰু সেউজীয়া শাক-পাচলি হ'ল আইৰণ অৰ্থাৎ লোৰ এটা ভাল উৎস আৰু আইৰণৰ অভাৱৰ ফলত সৃষ্টি হয় এনিমিয়া বা ৰক্তহীনতা গতিকে যদি ডাক্তৰে তেনেকা পৰামৰ্শ দিছে তেতিয়া ৰোগীজনৰ নিশ্চয় এনিমিয়া বা ৰক্তহীনতা হ'ব লাগিব উত্তৰটো হৈছে অপচন বি নেক্সট প্ৰশ্নলৈ আমি আহিছো আমি আগতে কৈছিলো যে যিবিলাক অভাৱজনিত ৰোগ সেইবিলাক ভালদৰে চাব ভিটামিন সিৰ অভাৱত কি ৰোগ হয় স্কাৰ্ভি বেৰি কুকুৰিকণা মেলেৰিয়া গতিকে এইটো হৈছে ডাইৰেক্ট কোৱেশ্চন ভিটামিন সিৰ অভাৱত সৃষ্টি হয় অপচন এ স্কাৰ্ভি ঠিক একেদৰে ভিটামিন এ ৰ অভাৱত সৃষ্টি হয় কুকুৰিকণা আৰু বেৰি কোন ভিটামিনৰ অভাৱত সৃষ্টি হয় হেতু নিজেই চাই লওক মেলেৰিয়া হ'ল এবিধ হাইড্ৰপ্ৰাণী বা পেৰাসাইটে সৃষ্টি কৰা বেমাৰ প্লাজমোডিয়াম ভাইভেক্স বুলি কয় উত্তৰটো হৈছে অপচন এ এতিয়া আমি আহিছো 10 নম্বৰ প্ৰশ্নলৈ ইয়াত যেটো খাদ্যৰ বিভিন্ন প্ৰকাৰ দিয়া আছে আমাৰ দেশৰ বিভিন্ন অঞ্চলত বিভিন্ন ধৰণৰ খাদ্য প্ৰৱৰ্তন হয় বা পৰিচিত
তাৰে এটা বিখ্যাত খাদ্য হৈছে ঢোকলা। ঢোকলা এটা প্ৰশ্ন হৈছে ঢোকলা কোনটো অঞ্চলৰ চিনাকি খাদ্য বা কোনটো অঞ্চলৰ সিগনেচাৰ ফুড? অপচন আছে অসম, পশ্চিম বংগ, গুজৰাট আৰু বিহাৰ। আপোনালোকে নিশ্চয় বহুতেই জানে চাগে ঢোকলা হৈছে আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰিয় খাদ্য আৰু নৰেন্দ্ৰ মোদী জন্ম বা নৰেন্দ্ৰ মোদী ঘৰ হ'ল গুজৰাটত। গতিকে শুদ্ধটো কি নিশ্চয় আপোনালোকে বহুতেই গম পাইছে। হয়, শুদ্ধটো হৈছে অপচন চি গুজৰাট। আৰু এটা প্ৰশ্ন মনত পৰিছে, এটা প্ৰশ্ন এইটো প্ৰায়ে আহে যে সূৰ্যৰ পোহৰত কি ভিটামিন পোৱা যায়? তাৰ উত্তৰটো আপোনালোকে বহুতেই নিশ্চয় জানে, সেইটো হৈছে ভিটামিন ডি। গতিকে আজি আমি ইমানেই আলোচনা কৰিলো ভূমি আৰু খাদ্য সম্পৰ্কে। যদি ভিডিঅ'টো ভাল পাইছে তেতিয়া লাইক, কমেন্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু নতুন নতুন ভিডিঅ'ৰ আপডেট সোনকালে পাবলৈ বেল আইকনত ক্লিক কৰক। ধন্যবাদ।